মৰ্ণিং আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মই ষ্টাৰ্ট দিছোঁ আমাৰ কলেজৰ পৰা। আজি আমাক জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ পৰা ফিল্ড ট্ৰিপত লৈ গৈ আছে। এয়া আমাৰ ট্ৰেভেলাৰ শ্বিলং লাইটলুমলৈ। তো ব'লক এতিয়া আমাৰ আৰম্ভণি হয় জাৰ্ণিটো আমাৰ কলেজৰ পৰা। আৰু আপুনি যদি মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইম চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাই দিব যে কেনে পালে। খুব ধুনীয়া চাফা ৰাস্তা, পুৰা চাই কেনে খুব ভাল লাগিছে মোৰ মনটো। আপোনালোকেও যদি শ্বিলঙলৈ গৈছে তেনেহ'লে আপোনালোকে কোনটো জেগালৈ গৈছে মোক কমেণ্ট কৰি জনাবচোন। আজি বহুত দিনৰ মূৰত মই ভ্লগিং ষ্টাৰ্ট কৰিলোঁ। আৰু আপোনালোকে হয়তো ভাবিবও পাৰে যে ভ্লগিং মই সদায় নিদিওঁ, কিমান দিনৰ মূৰত দি আছোঁ। মই মানে ইমান এটা টাইমে নাপাওঁ, সেইবাবে মোৰ দিয়া নহয়। আৰু যোনদিনাখনে মই ক'ৰবাত ফুৰিবলৈ যাম এনেকুৱা ধুনীয়া ধুনীয়া জেগালৈ, তেনেহ'লে মই ভ্লগিং ষ্টাৰ্ট কৰি দিম। আৰু আপোনালোকেও মোৰ লগত থাকিব, সদায় এনেকৈ মৰম আদৰ সদায় জনাই থাকিব মোৰ লগত। মোৰ চেনেলটোত আপোনালোকে সকলোৱে থাকিব বুলি কেনে মই আশা ৰাখিলোঁ। চাওক শ্বিলঙৰ ৰাস্তা কিমান চাফা, কিমান পৰিষ্কাৰ কৰি ৰাখিছে ইয়াৰে পৰিৱেশখিনি। শ্বিলঙৰ ৰাস্তা একা বেকা ৰাস্তা, পকোৱা ৰাস্তা, কিন্তু হয় ধুনীয়া। ইমান আৰু ৰাস্তা দেখাম, ব'লক। আমাৰ ট্ৰেভেলাৰখনত ডান্স কৰি আছে আমাৰ ফ্ৰেণ্ডছবিলাকে আৰু আমিবোৰে গান গাই আছোঁ। ইমান ধুনীয়া হয়, মানে কি ক'ব আৰু। এতিয়াই ৰ'দ দিয়ে, এতিয়াই আকৌ বৰষুণ দিয়ে, এতিয়াই ডাৱৰ কৰি দিয়ে। বহুত ধুনীয়া ৰাস্তা, ইমান ধুনীয়া ৰাস্তা আৰু ইমান ভাল লাগিছে, ক'ব কাৰণে ভাষা নাই মোৰ। মানে বহুত ভাল লাগিছে, বহুত ধুনীয়া।
আমি ৱাও কৈয়ে থাকোঁ আৰু এতিয়া আমি লাইট লুম পাম আৰু বাছ পুৰা ডাঙৰ জাষ্ট 3 কিলোমিটাৰ আছে এণ্ড দেন আমি গৈ পাম আমাৰ প্লেচত আৰু তাৰপিছত মই আকৌ ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ এয়া আমি আহি পালোঁ লাইট লুমত আমাৰ ট্ৰেভেলাৰখন থ'লে আমাৰ ফ্ৰেণ্ডবিলাক গ'ল আগুৱাই এতিয়া আপোনালোকে দেখা পাইছে ন সূৰ্য ওলাই আছে অলপ মানে পোহৰ ৰ'দ টাইপ হৈ আছে কিন্তু আমি আৰু জাষ্ট 2 খোজমান দিম ডাৱৰে পুৰা ঘেৰি যায় আৰু ইমান ধুনীয়া ভিউ পইণ্ট আছে এয়া ঘোঁৰা আৰু দোকানবোৰ দিছে আপোনালোকে যদি ঘোঁৰাত উঠিব বিচাৰে তেনেহ'লে উঠিব পাৰে ইয়াতে আহি কিনে আৰু লগতে দোকান একফালৰ পৰা চাহৰ দোকান ফলৰ দোকান চিপছৰ দোকান চবৰে দোকান আছে আৰু আমি গৈহে আছোঁ ডাৱৰৰ ভিতৰত সোমাই যোৱা ফিল হৈ গৈছে আমাৰ আমি য'ৰ পৰা আহিছিলোঁ তাৰ পৰা আমাৰ একো দেখা নাপায় যোনখিনিৰ পৰা আপোনালোকক কৈ আছিলোঁ ৰ'দ আৰু সূৰ্যৰ কথা বাট আমি যেতিয়া এইখিনিলৈ আহিলোঁ ভিউ পইণ্টলৈ তো তেতিয়ালৈ ক্লাউডৰ কাৰণে একো দেখা নাই মই কৈয়ে আছোঁ ভিডিঅ'ত একো দেখা নাই মোৰ অৱস্থা চাওকচোন এনেকুৱা অৱস্থা হৈ গৈছে আৰু মানে কি ক'ব আৰু ক্লাউড পিছফালে না মই ভালকৈ চকুটো মেলিব পাৰিছোঁ আৰু এইবোৰ দোকান ইমান ধুনীয়াকৈ সজাই কেনে এনেকুৱা লাইন বাই লাইন আছে আৰু এইটো এটা পাৰ্ক এইটো চাইডে এয়া পাৰ্কখনত আমি সোমালোঁ আমাৰ মেম ষ্টুডেণ্টছ চব ফটোশ্বুট কৰি আছে খেলি আছে এতিয়া ময়ো বহুত ডাঙৰ প্লেচ হয় আপোনালোকে ফেমিলিৰ লগতো আহিব পাৰে খুব ধুনীয়া হয় তো এয়া মই এইখিনিতে সমাপ্ত কৰিব ওলাইছোঁ আমাৰ মেমহঁতে পূৰা একেবাৰে আমাৰ ফ্ৰেণ্ডবিলাকে ঝুলি আছে ময়ো ঝুলিম ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ চাওক কিমান ধুনীয়া আৰু মোৰ অৱস্থাটো নাইয়ে কিন্তু আপোনালোকে মোৰ লগত শেষত মোৰ ভিডিঅ'টোত থকাৰ বাবে বহুত ধন্যবাদ আৰু চাওক কিমান ধুনীয়া ক্লাউড ঠিক আছে